Hello everyone, welcome back to my mini vlog. আপোনালোকক মই অন্য এটা ব্লগৰ মাজলৈ জনালো স্বাগতম আৰু এতিয়া সময় হৈছে 7:40 আৰু এতিয়া মই ওলাইছে যাবলৈ থিয়েটাৰ চাবলৈ ওচৰতে হৈছে থিয়েটাৰ গতিকে বলক এতিয়া তো হসাই গুছি যাও সাবি কিন্তু তো হসাকি গুছি যাও আরে গুছি যাও না লৰা কিবা অলপ আছে নেকি খঙে আগত ভাল লৰা এটা বিয়া হৈ গুছি গলে কি কৰিবা আছে কৰ তোৰ পৰা তুই যাবলৈ তোৰ জীৱনলৈ আহিছিলো নেকি কি বেগাডালৰ নিচিনাকে ৰৈ আছ কোৱা তেতিয়াহ'লে খঙে আগত ভাল লাগে ওকে ভাল লাগে কি হ'ব যিটো শুনি মই আটাইতকৈ বেছি ভাল পাওঁ কোৱা I love you. তেনেকা নহয় ভালকৈ ক I love you. আৰু ভাল Hey, গুণ্ডা হয় ইয়াকে ভালকে ক'বই নোৱাৰো I love you. তেনেকে নহয় অ জানমণি I love you मेरे राणा পুরস্কার বিদায় তেতিয়া তোৰ বাবে কেৱল প্ৰতিটো বাল প্ৰেমৰ আৰু প্ৰতিটো বাল প্ৰেমৰ কেৱল তোৰ প্ৰতি প্ৰেমৰ যাবলে I love you. আৰে I love you. আৰু তুছে I love you. everyone, welcome back to my mini vlogs. কালি আসলে ভিডিওটো কৰাৰ পাছত আৰু একেবাৰে ক্লোজ কৰি দিয়া হ'ল কাৰণ ৰাতি হৈ গ'ল বহুত আৰু এতিয়া আজি সানডে আৰু গতিকে আজি আহিলো আমি মন্দিৰলৈ দেখিছেনে এইফালে আহিছে আমাৰ বৈশালী আৰু এতিয়া আমি চাকি বন্তি জ্বলালোঁ আৰু ভাবিছোঁ একপাক ঘূৰোঁ তাৰ পাছত আপোনালোকক আজিৰ ভিডিঅ'টোত কি হয় দেখা দেখিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ মন্দিৰৰ পৰা পাই গ'লোহি আৰু এইফালে দেখিছেনে আহিয়ে লাগি গ'লোঁ বনোৱা কুণ্ডত আৰু এইফালে অকণমান মাংস আনিছিলোঁ যিহেতুকে লগৰজনী আহিছে আৰু বনাবলৈ আৰম্ভ কৰিলোঁ মোৰ প্ৰতি উষা তোমাৰে নামত জুখিব নোৱাৰা প্ৰীতি তোমাৰে মৰম বাৰে সদায় গাইজ কি হয় ঠিক নাই আজি খাবলৈ মানে জানে নহয় এইফালে ৰিলছ বনাই মাংস বনাইছোঁ গাইজ এইফালে মোৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে বনালোঁ চিকেন আৰু এইফালে ভাত এইফালে অকণমান চালাড আৰু এইফালে দালি আৰু এইফালে বনাইছোঁ গুটি আলু ভাজি আৰু এইফালে বনাইছোঁ বেঙেনা ফ্ৰাই আৰু এইফালে অকণমান মগু চাটনি আৰু এনেদৰে দেওবৰীয়া সাজটো আজি ৰেডি কৰিলোঁ হেল্ল' গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে আৰু খোৱা মেলা হৈ গ'ল ইতিমধ্যে আৰু এতিয়া এই যাবলৈ ওলাইছে আৰু আমি তাতে কৰি অনা ভিডিঅ'বিলাক চাই আছে আৰু এতিয়া যাবগৈ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়